মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আজি দেওবাৰ বুলি মই কিনো কৰিছোঁ, ক'ত গৈছোঁ, আজি দেওবাৰ দিনটো কেনেদৰে সময় পাৰ কৰিলোঁ তাকে লৈ এটা সৰু ভিডিঅ' বনাইছোঁ আৰু এই ভিডিঅ'টো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। এয়া দেওবাৰ দিনটো বুলি আজি ওলাই আহিছোঁ তিনিচুকীয়ালৈ, অলপ ফুৰিবৰ বাবে ওলাই আহিছোঁ। ভাত পানী খাই মেলি আমি 3-4টা বজাত ওলাই আহিছোঁ। এতিয়া এয়া দুলীয়াজানৰ পৰা তিনিচুকীয়ালৈ গৈ আছোঁ। এয়া টিলিঙা মন্দিৰ পাইছোঁহি আহি। এয়া দুলীয়াজানৰ পৰা তিনিচুকীয়াৰ মাজতে টিলিঙা মন্দিৰ পাৰ হৈ যায়। আমি এয়া পাৰ হৈ গ'লোঁ এতিয়া, আৰু গৈ থাকোঁতে দুই চাইডে বাগান আছে, আমি বাগানৰ মাজে মাজে গৈ আছোঁ। খুব ভাল লাগিছে গৈ। আজি বহুত দিনৰ মূৰত ওলাইছোঁ দেওবাৰ বুলি ফুৰিবলৈ, কাৰণ বতৰো বেয়া আছিলে। আজিও বতৰ ইমান ভাল নহয়, তেও ওলাই আহিছোঁ। এয়া আহি পেলাই তিনিচুকীয়া পাইছোঁহি। এয়া তিনিচুকীয়াত আজি দেওবাৰ বুলি বজাৰ বহিছে, আৰু ইয়াত শাক পাচলি আজি ইমানেই ওলাইছে নহয়, ৰঙালাও ওলাইছে, টেঙা ওলাইছে, বহুত দুমকে ওলাইছে দেখিছেনে। এয়া আৰু ইমান ভিৰ হৈছে তিনিচুকীয়াখন, মানে গাড়ী একদম সাৱধানে চলাবলগীয়া হৈছে। মানুহৰ মানে কি গাড়ী মটৰ য'তে ত'তে ৰখাই থৈছে, আৰু এনেদৰে পটককৈ ৰখাই দিয়ে চাইকেলখন, মানে নিজকে সাৱধানে গাড়ীখন চলাবলগীয়া হৈছে। আৰু এয়া আহি পালোঁহি আমি APC মল, আৰু এতিয়া আমি গাড়ীখন পাৰ্কিঙৰ কাৰণে তললৈ নামি গৈছোঁ। আৰু গাড়ীখন আমি ইয়াতে ৰখাই পেলাই এতিয়া আমি সকলোৱে নামি গৈছোঁ। আৰু এয়া এতিয়া আমি যাবৰ বাবে এয়া লিফ্টত উঠিব লৈছোঁ এতিয়া, আৰু এয়া সোমাইছোঁ আৰু লাহেকৈ। আৰু এয়া সোমাই লগে লগে মই ভিডিঅ' এটা বনাই ল'লোঁ দেই। আৰু এয়া ওলাই পেলাই আমি এতিয়া এয়া চিনেমা হলত পাই গ'লোঁহি। এয়া মলত সোমাই আহিলোঁ এতিয়া ৰঘুপতি চাবৰ বাবে। আৰু সেয়া মই পটককৈ ভিডিঅ' এটা বনাই ল'লোঁ, যিহেতু সময় আমাৰ ওচৰত আধা ঘণ্টা আছে, সেইবাবে মই ভাবিলোঁ যে নাই ভিডিঅ' এটা বনাই লওঁ। আৰু বাকীবিলাকে এয়া চাহ আৰু কফি খাইছে, আৰু ইয়াত যোনে যি মন যায় তাকে খাব পাৰে, আৰু চাহ কফিৰ পৰা আদি কৰি লগত আৰু কি খায়। মই কিন্তু খোৱা নহ'ল, মই ভিডিঅ'কে বনাই থাকিলোঁ। আৰু যিহেতু ভিডিঅ' বনাওঁতে অলপ টাইম লাগে, সেইবাবে এয়া আহিলোঁ। এতিয়া আমি ওপৰলৈ আহিছোঁ এতিয়া লাহেকৈ নিজৰ ছিটত বহিবলৈ, আৰু লাহেকৈ খুলি দিলে চিনেমা হলটো। এতিয়া আমাক সোমাব দিছে, আমি সোমাই আহিছোঁ, আৰু সোমাই পেলাই আমি নিজৰ ছিটত বহিবলৈ আমি আৰম্ভ কৰি দিলোঁ। আৰু সকলোৱে এয়া বহিবলৈ ময়ো আহিছোঁ লগতে। আৰু চিনেমাখন অলৰেডি চাই এয়া শেষৰ সময় হ'ল, আৰু লাষ্ট গানটো থাকোঁতে আমাক লাইটটো জ্বলাই দিলে, আৰু আমি লাষ্ট গানটো কি কৰিলোঁ, ভিডিঅ' বনাই অলপমান এয়া এনেদৰে লৈ আৰু এতিয়া চিনেমাখন শেষ হ'ল, আমি ওলাই আহিলোঁ। এয়া লাহেকৈ ওলাই আহিছোঁ এতিয়া। আৰু আজি চিনেমাখন চাই ইমানেই ভাল লাগিলে কি ক'ম। সকলোৱে ইমান ধুনীয়া এক্টিং কৰিছে, আৰু বহুত দিনৰ মূৰত আজি আমি অসমীয়া চিনেমা চালোঁহি, আৰু চোৱা নাছিলোঁ বহুত দিন। বহুত ভাল লাগিলে আজি চাই। আৰু আমি 6টা বজাৰ পৰা চাইছিলোঁ, সেইবাবে 8:30 বাজি গ'ল, 9টা বাজিবও হ'ল। আৰু আমি এতিয়া তিনিচুকীয়াৰ পৰা ঘৰলৈ আহি আছোঁ দুলীয়াজান, আৰু দুলীয়াজানত আমি ৰাতি আহাৰৰ বাবে আহিছোঁ এতিয়া খাবৰ বাবে। এয়াত আহিছোঁ, এয়া লোকেল বিষ্টত আহিছোঁ এতিয়া। এয়া আমি খানাৰ বাবে এয়া অৰ্ডাৰ দিছোঁ। অৰ্ডাৰ দি আমি অলপ সময় ফটো ভিডিঅ' যোনে যি মন যায় তাকে কৰিছে, যিহেতু আমাৰ খানা আৰু 10 মিনিট আছে আহিবৰ বাবে।
সেইবাবে আমি অলপ সময় এনেদৰে আৰু এয়া আহি গ'ল খানা আমাৰ। এয়া আমি খানা খাবলৈ লৈছোঁ এতিয়া। আৰু ৰাতিও বহুত সময় হৈছে, 10:30 11টা বাজিব হ'ল। আৰু এয়া আমাৰ খাই মেলি আমাৰ 11টা বজাত হৈ গ'ল। এতিয়া 11টা বাজিছে আৰু আমাৰ দেৰিও হ'ল। সেইবাবে আমি এতিয়া ঘৰলৈ বুলি সকলোৱে ওলাইছোঁ। আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে তেনেহ'লে মোক লাইক এটা দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকলৈ বহুত বহুত মৰম থাকিল। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। সকলোকে নমস্কাৰ জনাই